নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰ স্বাগতম জনাইছোঁ নতুন ভিডিঅ'টোলৈ। গতিকে আজি আমি 14.2ৰ কুৱেশ্যন 5টো চাম। কুৱেশ্যন 5টোত কি দিয়া আছে? কুৱেশ্যন 5টোত দিয়া আছে বিশ্বৰ কেইজনমান শীৰ্ষ পৰ্যায়ৰ ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলত কৰা ৰাণৰ সংখ্যা তলত এনেকৈ তালিকা এখনত দিয়া আছে। ক্ৰিকেটাৰ কেইজন মানে যি ৰাণ কৰিছিলে সেই ৰাণসমূহ তলত এনেকৈ দিয়া আছে। তাৰপিছত ইয়াৰ পৰা বহুলক উলিয়াব দিছে। গতিকে আমি বহুলকটো উলিয়াই দিওঁ। বহুলকটো উলিওৱাৰ আগতে আমি সূত্ৰটো জানিব লাগিব বহুলকৰ, আৰু বহুলক উলিওৱাৰ যোনটো সূত্ৰ সেই সূত্ৰটো হ'ল L প্লাছ F1 মাইনাছ F0 ডিভাইডেড বাই টুৱাইচ F1 মাইনাছ F0 মাইনাছ F2 ইনটু H। গতিকে এই যোনটো সূত্ৰ দেখিছা এইটোৱে হ'ল বহুলক উলিওৱাৰ সূত্ৰ। গতিকে আমি বহুলকটো উলিয়াই দিওঁ। বহুলক উলিয়াবলৈ প্ৰথমে ইয়াত লিখিব লাগিব সৰ্বোচ্চ বাৰম্বাৰতা বুলি। আমি ইয়াতে সৰ্বোচ্চ বাৰম্বাৰতা বুলি লিখি ল'ম। সৰ্বোচ্চ বাৰম্বাৰতা কোনটো হ'ব? এতিয়া সৰ্বোচ্চ বাৰম্বাৰতা হ'ব, আমি ইয়াত বাৰম্বাৰতাবিলাক চাম, যোনটো বাৰম্বাৰতা চবত থাকি ডাঙৰ সেইটোৱে হ'ব সৰ্বোচ্চ বাৰম্বাৰতা। যিহেতু মই কৈছোঁ এই সংখ্যা য'তে থাকে সেইটোৱে বাৰম্বাৰতা, গতিকে ইয়াত সংখ্যা আছে, গতিকে এইটোৱে হ'ব বাৰম্বাৰতা। ইয়াৰ ভিতৰত যোনটো চবত থাকি ডাঙৰ বাৰম্বাৰতা সেইটোৱে হ'ব এইটো 18, কাৰণ 18টো চবত থাকি ডাঙৰ সংখ্যা। বাকী এইকেইটা সৰু, 18টো চবত থাকি ডাঙৰ, গতিকে সৰ্বোচ্চ বাৰম্বাৰতা হৈ যাব 18। সৰ্বোচ্চ বাৰম্বাৰতা লিখাৰ পাছত আমি বহুলক শ্ৰেণী লিখিব লাগিব। গতিকে ইয়াতে বহুলক শ্ৰেণী বুলি লিখি ল'ম। বহুলক শ্ৰেণী হ'ব সৰ্বোচ্চ বাৰম্বাৰতাটো যোনটো পালোঁ আমি এইটো, এই সৰ্বোচ্চ বাৰম্বাৰতাটোৰ লগতে থকা যোনটো শ্ৰেণী অৰ্থাৎ এইটোৱে হ'ব বহুলক শ্ৰেণী, সৰ্বোচ্চ বাৰম্বাৰতাটোৰ লগতে থকা। গতিকে বহুলক শ্ৰেণী এইটো লিখি দিম। তাৰপিছত এতিয়া আমি লিখিব লাগিব L। L মানে হ'ব যোনটো বহুলক শ্ৰেণী, সেই বহুলক শ্ৰেণীৰ যোনটো নিম্ন সীমা সেইটোৱে হ'ব L। L মানে হ'ল লোৱাৰ লিমিট। গতিকে এইটো সৰু আৰু এইটো ডাঙৰ, এইটো নিম্ন সীমাটো লিখি দিম 4000। নিম্ন সীমাটো লিখাৰ পাছত তাৰপিছত আমি লিখিব লাগিব H। H মানে কি হ'ব? এতিয়া H মানে হ'ব, আমি এইবিলাক শ্ৰেণী অন্তৰালবিলাক চাম, ইয়াৰ মাজৰ যোনবিলাক পাৰ্থক্য সেইটোৱে হ'ব H। গতিকে আমি চাম ইয়াৰ মাজত কিমান কিমান সংখ্যাৰ পাৰ্থক্য আছে। প্ৰথমটো আছে 3000 পৰা 4000, 4000ৰ পৰা 5000, 5000ৰ পৰা 6000। গতিকে ইয়াৰ চবৰে মাজত 1000কে ডিফাৰেঞ্চ হৈছে, অৰ্থাৎ 1000কে বাঢ়ি গৈছে। গতিকে আমাৰ H2 আমি পাই যাম 1000। তাৰপিছত আমি উলিয়াব লাগিব F1, F0 আৰু F2। গতিকে F1, F0, F2 কি হ'ব? এতিয়া F1 মানে হ'ব যোনটো আমি সৰ্বোচ্চ বাৰম্বাৰতা উলিয়াই থৈ দিছোঁ সেইটোৱে হ'ব F1। গতিকে F1 মানে যোনটো সৰ্বোচ্চ বাৰম্বাৰতা সেইটো লিখি দিম 18। তাৰপিছত F0 আৰু F2 কোনটো হ'ব? F0 হ'ব, যিহেতু আমি সৰ্বোচ্চ বাৰম্বাৰতাটো এইটো F1 পাই থৈ দিছোঁ, সৰ্বোচ্চ বাৰম্বাৰতাটো 18, গতিকে F1টো 18 হ'ব। যিহেতু 18টো F1, গতিকে ইয়াৰ যোনটো আগৰ সেইটো হ'ব F0 আৰু ইয়াৰ যোনটো পাছৰ সেইটো হ'ব F2। গতিকে এইটো এটা একাধিক ক্ৰমে আছে, চোৱা 0, 1, 2। গতিকে আমি 1টো পাইছিলোঁ, 1টো সৰ্বোচ্চ বাৰম্বাৰতাটো F1 হয়, তাৰ ওপৰতো F0 আৰু তাৰ পিছৰটো F2। গতিকে F0 আমি পালোঁ 4 আৰু F2 পালোঁ 9। F0 লিখি দিম 4, F2 লিখি দিম 9। তাৰপিছত আমি সূত্ৰটোত থকা গোটেইকেইটা পাই গ'লোঁ। আমি L পালোঁ, H পালোঁ, তাৰপিছত F1, F0, F2 গোটেইকেইটা পাই গ'লোঁ। তাৰপিছত এতিয়া আমি সূত্ৰটো পাতি পেলাই মানকেইটা বহাই দিলে আমাৰ বহুলকটো ওলাই যাব। এইখিনিতে পাতি ল'ম এতেকে নিৰ্ণয় বহুলক বুলি। নিৰ্ণয় বহুলক বুলি পাতি যোনটো আমি এই সূত্ৰটোৰ ওপৰত পাতি থৈ দিছিলোঁ সেই সূত্ৰটো লিখি দিম। L প্লাছ F1 মাইনাছ F0 ডিভাইডেড বাই টুৱাইচ F1 মাইনাছ F0 মাইনাছ F2 ইনটু H। Lৰ মানটো পাতি দিম 4000 প্লাছ F1 মাইনাছ F0। F1ৰ মান হ'ল 18, F0ৰ মান হ'ল 4, গতিকে F1 18 মাইনাছ F0 4। তাৰপিছত আছে টুৱাইচ F1। টুৱাইচ F1 মানে হ'ব যোনটো F1 তাৰ লগত 2 এটা ইনটু আছে, 2 ইনটু F1। F1 মানে 18 মাইনাছ F0, F0 মানে 4 মাইনাছ F2 মানে 9 ইনটু H মানে 1000। তাৰপিছত এতিয়া এইটো কেলকুলেশ্যনটো কৰিলে বহুলকটো ওলাই যাব। প্লাছ যোনটো 18 আছে 18ৰ পৰা 4 মাইনাছ কৰি দিম, 18ৰ পৰা 4 মাইনাছ কৰিলে হৈ যাব 14,
সো 2 ইনটু 18 18 লগত 2 ইনটু কৰি দিম তেতিয়া আমি পাই যাম 36 তাৰপিছত এইটো আছে -4 আৰু -9 -4 আৰু -9 প্লাছ কৰি দিলে আমি পাই যাম -13 ইনটু 1000 4000 প্লাছ যোনটো 14 আছে সেইটো 14 থাকিব আৰু 36ৰ পৰা 13টো মাইনাছ কৰি দিম 36ৰ পৰা 13টো মাইনাছ কৰিলে হৈ যাব 23 ইনটু 1000 তাৰপিছত এই যোনটো 14/23 আছে এই 23টোৰে 14টোক আমি হৰণ কৰি দিম হৰণটো মই সাইডতে কৰি দেখুৱাইছোঁ ইয়াত পাতিম 23ৰে 14টো হৰণ কৰি দিম ৰে 14টোক যদি হৰণ কৰোঁ আমি তেনেহ'লে যেহেতু 23টো ডাঙৰ গতিকে ইয়াতে পইণ্ট এটা দিব লাগিব তেতিয়া ইয়াতে 0 এটা হৈ যাব তাৰপিছত 23 ছগুণ দিম আমি 23 ছয়গুণ আমি পাই যাম 138 138 তাৰপিছত 140 পৰা 138 মাইনাছ কৰিলে 2 হ'ব তাৰপিছত এইটো পইণ্ট আছে কাৰণে 0 আৰু আকৌ পইণ্ট আছে কাৰণে আৰু এটা 0 আৰু ওপৰটো এটা 0 বহি যাব তাৰপিছত এতিয়া আছে 200 গতিকে 23 যদি আমি 8 গুণ দি দিওঁ 23 8 গুণ হৈ যাব 184 184 200ৰ পৰা 184 মাইনাছ কৰিলে আমি পাই যাম 16 তাৰপিছত যিহেতু এইটো পইণ্ট আছে গতিকে এটা 0 এটা বহি যাব তাৰপিছত যদি আমি এইটো ছগুণ দি দিওঁ তেনেহ'লে হৈ যাব 138 গতিকে এইটো এনেকৈ ওলাই গৈ থাকিব এইখিনিলৈকে কৰিলে হ'ব তাৰপিছত কৰিব নালাগে গতিকে এইটো হৰণ কৰি পেলাই আমি যিটো পালোঁ সেইটো লিখি দিম 0.608 মই 608লৈকে লিখিছোঁ তোমালোকে 6টো লিখি দিব পাৰা মানে এইটো যিমান পাৰা ছুটি কৰিবলৈ চেষ্টা কৰিবা নহ'লে টাইমটো ইয়াতে বেছিকৈ লছ হৈ যাব গতিকে এইটো পাই গ'লোঁ হৰণটো ইনটু 1000 4000 প্লাছ এতিয়া এইটো 608 ইনটু 1000 আছে গতিকে আমি জানো যেতিয়া আমি ইনটু কৰোঁ পইণ্টটো পিছলৈ যায় আৰু হৰণ কৰিলে পইণ্টটো আগলৈ যায় 1000 ইনটু কৰিছোঁ কাৰণে গতিকে পইণ্টটো পিছলৈ যাবগৈ এইটো হৈ যাব 608 এইটো প্লাছ কৰি দিম 4608 গতিকে এইটো আমি বহুলকটো পাই গ'লোঁ কিতাপত তোমালোকৰ 4608.67 এটা আছে এইখিনিতে 0.7 বুলিও আছে গতিকে তুমি 0.7 লিখিব পাৰা নিলিখিব পাৰা এনেকৈ লিখিলেও শুদ্ধ 0.7 লিখিলেও শুদ্ধ গতিকে আজিলৈ ইমানেই ভিডিঅ'টো যদি ভাল পালা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ